নমস্কাৰ বন্ধুসকল, ভিডিঅ' আপোনালোক পুনৰবাৰ স্বাগত। আজি আছে আমাৰ মহাবিদ্যালয় মেগাজিন কম্পিটিশ্যন। যেহেতু আমাৰ আজি গোটেই বিশ্বই জানে যে আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সেই উপলক্ষে আমাৰ মহাবিদ্যালয়ত প্ৰতি বছৰে এনেদৰেই মেগাজিন কম্পিটিশ্যন আয়োজন কৰা হয় আৰু ইয়াত আমাৰ শিক্ষক দুজন আহিছে। আমাৰ কুমাৰ বিদ্যাপীঠৰ প্ৰিন্সিপাল ছাৰ আৰু এজন হৈছে আমাৰ সন্মানীয় ছাৰ। তেওঁলোক আজি আমাৰ মেগাজিনৰ বিচাৰক হিচাপে আমাৰ মহাবিদ্যালয়লৈ আহিছে। তেওঁলোকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ মেগাজিনবিলাক চাইছে ভালদৰে আৰু তাৰ ওপৰত প্ৰশ্ন সুধিছে আৰু ভালদৰে বিচাৰ কৰিব তেওঁলোকে। আৰু ইয়াৰ ভিতৰতে আমাক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড দিয়া হয়। হৈছে আমাৰ বাসকলে ছাৰহঁতে যি প্ৰশ্ন সুধিছে, বাসকলে সেই প্ৰশ্নৰ উত্তৰবোৰ অতি সুন্দৰভাৱে দি গৈছে। এইজন হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ, এইফালে আমাৰ প্ৰিন্সিপাল বাইদেউ আছে, এইফালে আমাৰ বাইদেউসকলো আছে, মৃদুস্মিতা বাইদেউ। এইফালে এতিয়া ছাৰজনে ইয়াত চহী কৰি দিছে। প্ৰত্যেক ডিপাৰ্টমেণ্টৰে মেগাজিনত ছাৰৰ চহী থাকিব। এতিয়া আমি টিচাৰ্ছ ডে উপলক্ষে এইফালে মিঠাইৰ কাৰণে পেকেটবোৰ বনাইছোঁ। এইকেইজনী হৈছে মোৰ বান্ধৱী আৰু এইসকল হৈছে মোৰ বাসকল। শাস্ত্ৰীনা আৰু পূজাশ্ৰী হয় দুজনী। এইফালে আমি দুজনীয়ে ভিডিঅ'ত লাগি আছোঁ। এইফালে আমাৰ ছাৰে আহি পালেহি। ছাৰ কৈছে কিয় ইমান কষ্ট কৰি আয়োজন কৰিব লাগিছে বুলি, কিন্তু যিহেতু আমাক ছাৰসকলে এইটো পৰ্যায়ত আনি থিয় কৰিছেহি, যে আমাক শিক্ষাদান কৰি এজন সফল ব্যক্তি হ'বলৈ আমাক প্ৰয়াস চলাই আছে, সেয়েহে আজি টিচাৰ্ছ ডে উপলক্ষে তেওঁলোকক সৰু উপহাৰ প্ৰদান কৰিম। আৰু আমি শিক্ষক হৈছে এডাল মোমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। চ' আমিও তেওঁলোকৰ বাবে কিবা এটা কৰিবই লাগিব। এইফালে বায়ে চাকি জ্বলাই লৈছে। এতিয়া আমাৰ ছাৰে কেক কাটিবলৈ লৈছে দেই। সকলোৱে টিচাৰ্ছ ডে উপলক্ষে বহুত কষ্ট কৰিছে আৰু সকলোৱে এতিয়া আনন্দ মনেৰে ফূৰ্তি মনেৰে কাটিছে আৰু আপোনালোকৰ হয়তো কলেজতো পাতিছে। এনে প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ত এনেদৰে আয়োজন কৰা হয়। আজিৰ দিনটো আমাৰ শিক্ষকসকলৰ বাবে অতিকৈ বিশেষ দিন। এইফালে ছাৰে বাহঁতক কেক খুৱাই দিছে দেই। এনেদৰে আৰু চলি আছে আমাৰ আয়োজন। এইফালে আমি সকলোৱে ফটো উঠি ল'লোঁ ছাৰৰ লগত।